এয়া আপোনালোকে দেখা পাইছে দালাংগৰ বালাচুবুৰীত কৰা বলবম অনুষ্ঠানৰ কিছু মুহূৰ্ত। ইয়াত দেখা পাইছে কিমান দূৰ দূৰণিৰ পৰা ভক্তৰ আগমন হৈছে। তো আপোনালোকে সকলোৱে গমে পায় শাওণ মাহটো শিৱ বাবাৰ কাৰণে পবিত্ৰ মাহ হিচাপে গণ্য কৰা হৈছে। তো সেইকাৰণে আজি পূৰ্ণিমাৰ দিনাখনে সকলো ভক্ত আহিছে, ইয়াতে চাকি এগছি জ্বলাইছে। ইয়াতে চাকি জ্বলাইছে কি ধুনীয়াকৈ আহঁতগুৰিৰ তলতে। তো আপোনালোকো আহিব এই মন্দিৰটোলৈকে, বহুত বেছিয়ে ভাল লাগে। ধুনু নমো দিয়া, নমো কৰি দিয়া, নমো। সকলোৱে নিজৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে শিৱ বাবাৰ ওচৰত এগছি বন্তি জ্বলাইছে। তো বলবমৰ সকলোকে শুভেচ্ছা জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা। তো ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। আই বলে তো একবার কি খবর? ভাল। তো আপোনালোকে চাওক, মই আজি আছোঁ আপোনাৰ দালাংগত উপস্থিত থকা বলবম মন্দিৰত। তো বলবম মন্দিৰটো দালাংগখন মোৰ গাঁৱৰে হয় বাৰু, তথাপিও মই আপোনাৰ ইয়াতে খুৰা দুজন আছে। তো মই তেখেতলোকৰ পৰা জানিব বিচাৰিম যে মন্দিৰটো কেতিয়া উপস্থাপন কৰিছিলে বা আজি কিমান বছৰত ধৰিছিলে, সেইখিনি কথা মই খুৰাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী পৰেশ নাথ। গতিকে এই বলবম আমাৰ যিটো অনুষ্ঠান চলি আছে, এই অনুষ্ঠানটি আমাৰ 1999 চনত স্থাপিত কৰিছোঁ আমি। গতিকে এতিয়া আমাৰ 2022 চলি আছে। গতিকে আমাৰ মোটামুটি 23 বছৰ হৈ গ'ল। গতিকে আৰু ৰাইজৰ সঁহাৰি পালে হয়তো এই বলবম মন্দিৰটো আৰু আমি অলপ কৰিব পাৰিম, উন্নতি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাইজৰ ইতিমধ্যে সঁহাৰি আহি আছে। গতিকে সেয়েহে মই বলবম কমিটিৰ তৰফৰ পৰা এইখিনি কৈ যোৱা আৰু সেই মোৰ লগত আকৌ অন্যান্য সদস্য আছে, তেখেতসকলে গতিকে অহা বছৰৰ নেক্সট বছৰ আমাৰ মানে ৰূপালী জয়ন্তী পৰিব। গতিকে সেয়েহে ৰাইজৰ সঁহাৰি আমি বিচাৰিছোঁ। আৰু ভৱিষ্যতে আমি আশা কৰিলোঁ যাতে আমি এই ৰাইজৰ পৰাই তথা আমি সহযোগ পালে আমি আগলৈ উন্নতি সাধন কৰি যাব পাৰিম বা আগৰে এই আমাৰ অনুষ্ঠানটো আমি ভালদৰে উন্নত কৰিব পাৰিম বুলি আমাৰ আশা আছে আপোনালোকৰ সহযোগিতাৰ যোগেৰে। তো আপোনালোকে গম পালে এইবাৰ 23 বছৰত ধৰি দিলে এই বলবম উৎসৱ পাৰ্বণটো। তো আৰু যিটো 2 বছৰ পিছত ৰূপালী জয়ন্তী বৰ্ষ উপস্থিত হ'ব। তো যদি ৰাইজে সহায় কৰে হয়তো মন্দিৰটো আৰু অলপ ডেভেলপ হ'ব। তো যিখিনি কথা ক'লে সেইখিনি যাতে আপোনালোকে অলপ গুৰুত্ব দিয়ে। তো আমাৰ ফালৰ পৰা এইখিনি আহ্বান থাকিলে। তো ইয়াৰ এটা চেনেল আছে অংকুৰ ব্লগছ বুলি, এই চেনেলটো চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো ধন্যবাদ, হ'ব দিয়ক। এতিয়া ইয়াতে আপোনাৰ মঞ্জয় নাথৰ দ্বাৰা টকাৰা গীতৰ পৰিৱেশন কৰা হৈছে। তো আপোনালোকে অকণমান টকাৰা গীতটো ইয়াৰ পৰা উপভোগ কৰক। দেখিবলৈ পাইছে মা, মই, পত্নী আৰু মোৰ বাবুৱে একেলগে শিৱ বাবাৰ ওচৰত সেৱা আগবঢ়াইছোঁ। ইয়াৰ পৰা এটাই আশা কৰিছোঁ যাতে সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। লগতে আমাৰ ঘৰখনৰো সকলোৰে যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হয় তাৰে কামনাৰে আজি আমি ইয়াৰ পৰা সেৱা আগবঢ়াই ইয়াৰ পৰা বিদায় মাগিলোঁ। তো আপোনালোকে আহক, বলবমৰ শুভেচ্ছা থাকিল সকলোকে। বলবম।